নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো বনোৱা হৈছে তপন দাসৰ বায়োগ্ৰাফিৰ ওপৰত। গতিকেলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তপন দাস অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ আৰু গল্প লিখক। ৮০ দশকৰ আৰম্ভণিতে হাইস্কুল পঢ়ি থকাৰে পৰা তেওঁ অভিনয়ৰ সৈতে জড়িত। তেওঁৰ দেউতাক অসম চৰকাৰৰ ৰপ্তানি বিভাগৰ এজন বিষয়া আছিল আৰু সঘনাই এঠাইৰ পৰা আন ঠাইলৈ বদলি হৈছিল। সেয়ে তেওঁ অসমৰ বিভিন্ন ঠাইৰ বিদ্যালয়ত পঢ়িবলগীয়া হৈছিল। এটা সাক্ষাৎকাৰত নিজে কোৱা মতে তেওঁ অসমৰ বিশিষ্ট শিক্ষা অনুষ্ঠান অসম যান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। গুৱাহাটীৰ মঞ্চত অভিনয়ৰ যোগে তেওঁ খ্যাতি অৰ্জন কৰিছিল। তপন দাসৰ কৰ্মজীৱন। হাইস্কুলত পঢ়ি থকাৰ সময়তে তপন দাস প্ৰথমে মঞ্চ অভিনয়ৰ লগত জড়িত হয়। গুৱাহাটীৰ মঞ্চত অভিনয় কৰি জনপ্ৰিয় হোৱা তপন দাসে বোলছবিত প্ৰথম অভিনয় কৰে পুলক গগৈ পৰিচালিত সেন্দুৰত। বৰ্তমানলৈ কমেও ২০খন বোলছবিত তপন দাসে অভিনয় কৰিছে। বোলছবিৰ বাহিৰেও তপন দাসে কোহিনুৰ, বৰদৈচিলা, শকুন্তলা, ভ্ৰাম্যমাণ মঞ্চত অভিনয় কৰি আহিছে। ভ্ৰাম্যমাণৰ অভিনয়ৰ উপৰিও হেঙুল আৰু লগতে থিয়েটাৰসমূহত নাট পৰিচালনাও কৰিছে। ২০১১ বৰ্ষত তপন দাসে ৰাজতিলক থিয়েটাৰত অভিনয় কৰে। তাৰ পিছত তেখেতে সূৰ্য থিয়েটাৰৰ সৈতে জড়িত হৈ পৰে। তপন দাসে বিস্ময় আলোচনীৰ পাতত প্ৰথমে চুটিগল্প লিখিবলৈ আৰম্ভ কৰে। তেখেতে আবৃত্তিকাৰ হিচাপেও খ্যাতি অৰ্জন কৰিছে। তপন দাসৰ দ্বাৰা আবৃত্তি কৰা নীলিম কুমাৰ কবিতাই এটা সময়ত প্ৰভূত পৰিমাণে জনপ্ৰিয়তা অৰ্জন কৰিছে। বন্ধু বান্ধৱীসকল, তপন দাসৰ বিষয়ে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো বজাই ৰাখিব। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।